নমস্কাৰ। প্ৰথমে সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুৰ্গা পূজাৰ উপলক্ষে মই দুটামান দুৰ্গা গোসাঁনী নাম গাবলৈ অলপ চেষ্টা কৰিম। এবাৰ শুনি চাবচোন কেনেকুৱানো হৈছে, আৰু যদি ভুল হৈছে মোক শুধৰাই দিব। ধন্যবাদ। প্ৰথমতে গণপতি কৰোঁ আবাহন, ধূপে দীপে গন্ধে পুষ্পে পূজো শ্ৰী চৰণ। আহিনৰ শৰৎকালে ষষ্ঠীৰ সন্ধ্যাতে হে মা, বেলৰ তলে চন্দিকাৰে নিমন্ত্ৰণ কৰে মা। কল্পাৰম্ভ কৰি দেৱী কৰে অধিবাস হে মা। বান্ধিলে পত্ৰিকা নব বৃক্ষৰ শাখাত হে মা। দুই স্থান কৰে মাৱে, দুগ্ধ স্থান কৰে, পঞ্চামৃতৰ স্থান কৰে, দূষিতৰ ঘৰে। স্থান কৰি মহামায়াৰ পঞ্চতীৰ্থৰ জলে, বহিলন্ত জগদম্বা ৰত্নসিংহাসনে। পাদ্যৰ্ঘ আচমন সিংহাসন দিলে, মন্দিৰৰ ভিতৰে আহি ভৱানী বহিলে। কি ফুল ফুলিছে জকে মকাই, জকে মকাই, দুৰ্গা মা বহিছে আসন শুৱাই। ৰক্ত জবাই বোলে মই আছো ফুলি, মই আছো ফুলি, দুৰ্গা মাতিবলৈ নিয়াহি তুলি। শেৱালি ফুল ফুলিছে তল ভৰি ভৰি, তল ভৰি ভৰি, দুৰ্গা মাতিবলৈ নিয়াহি তুলি। ৰক্ত জবা বিল্ব পত্ৰ সুগন্ধি চন্দন, অৰ্ধৰাতি সন্ধি পূজা কৰে আৰম্ভন। চাকি দিছো শৰাই দিছো, আৰু দিছো ধূপ, অৰ্ধৰাতি পূজা দিছো কৰিবা গ্ৰহণ। প্ৰিয় তুলসী বকুল ফুল, সিয় সবাই
মন্দিৰৰ পৰাহে চণ্ডী মন্দিৰৰ পৰাহে মাহে কৈলাশত আছিলা কুমাৰী চণ্ডিকা তোমাৰ নাম আছিলে সতীকী মাহে কৈলাশত আছিলা মাহে দক্ষৰ জয়গতে প্ৰাণকে তেজিলা ই জন্মত হৈলা পাৰ্বতীকী মাহে কৈলাশত আছিলা হাইৰে নৱমী আজি গৈ অল্পকালে দশমী মিলিলে উমা যাবলৈ ওলালে নাযাইবা দুৰ্গা আমাক এৰিয়া তুমি তৰু আমি লতা থাকিব মেৰায়া নাযাইবা দুৰ্গা দেশান্তৰী হৈ হৃদয়তে থাকা মাতৃ থাকিম সেৱা কৰি মা মোৰ দুৰ্গা মা ওলাই গ'ল মা মোৰ পূজা ঘৰ সুদা হ'ল মা মোৰ পূজাৰী পেলালে কান্দি হে পূজাৰী পেলালে কান্দি হে মা মোৰ পদূলি ওলায়ে মা মোৰ দেৱী মাত লগালে মা মোৰ গোপী সবাহিলো বুলি হে গোপী সবাহিলো বুলি হে কি দিয়া পুজিব মাতৃ কি আছে আমাৰ হে জয় জয় ভগৱতী ভৱানী কামাখ্যা কি দিয়া কৰিব সেৱা কি আছে আমাৰ হে জয় জয়